Hello everyone, welcome to our channel. আজি মই বনোৱা ৰেচিপিটো হ'ল পোলাও। আহকচোন চাও কিদৰে বনালো। প্ৰথমতে মই ইয়াত দুই ধৰণৰ চাউল লৈ লৈছো। বাসমতি চাউল লৈছো আৰু জহা চাউল। এইখিনি হ'ল জহা চাউল আৰু এইখিনি হ'ল বাসমতি চাউল। আপোনালোকে যিকোনো এবিধ চাউল লৈ বনাব পাৰে। মই দুবিধ লৈ মিক্স কৰি বনাইছিলো। আৰু ইয়াত লৈ লৈছো আদা নহৰুৰ পেষ্ট। আৰু ইয়াত গাজৰ এনেদৰে কাটি লৈছো, পিয়াজ এনেদৰে কাটি লৈছো, আৰু ইয়াত কাজু আৰু কিশমিশ। ইয়াত মই তেল অলপমান লৈ ললো আৰু অকণমান ঘি লৈ লৈছো। প্ৰথমতে মই চাউল দুখিনি একলগ কৰি ল'ম, তাৰ পিছত তাত পানী দি কিছু সময়ৰ বাবে তিয়াই থৈ দিম। এতিয়া মই কেৰাহী এখন বহাই লৈছো আৰু তাত অকণমান ৰিফাইন তেল দি দিলো আৰু লগতে ঘিউ অলপমান দি দিছো। এতিয়া মই তেলখিনিত তেজপাত কেইটামান দি দিলো আৰু লগতে পিয়াজখিনিও দি দিলো। এতিয়া পিয়াজখিনি আৰু তেজপাতৰ সৈতে কিছু সময় ভাজি ল'ম। এনেদৰে ভজা হৈ গ'ল, অলপ ৰঙচুৱা কৰি ভাজি লৈছো। এতিয়া তাত গাজৰখিনি দি দিম আৰু লগতে কাজু কিশমিশখিনিও দি দিম আৰু অলপমান চেনি দি দিছো। এতিয়া অলপ সময় এইখিনি ভালদৰে ভাজি ল'ম। এতিয়া ভজাখিনিতে আদা নহৰুৰ পেষ্টখিনি দি দিম, দি আকৌ অলপ সময় ভাজি ল'ম। এয়া ভজা হৈ গ'ল। এতিয়া তিয়াই থোৱা চাউলখিনি ভালদৰে ধুই ল'ম। মই দুবাৰ ধুই লৈছো। ধুই পেলাই এইখিনি কেৰাহীতে ভজাখিনিৰ লগত দি দিম। দি এতিয়া এইখিনি আকৌ কিছু সময় ভাজিম। এনেদৰে কিছু সময় ৰঙচুৱা কৰি ভাজি ল'ম। যিমান সময় ভজা হয় আচলতে সিমানহে ৰংটো ধুনীয়া হয়, সেয়েহে অলপ বেছি সময় ভাজিলে ভাল। এয়া দেখিবলৈ পাইছে অলপমান ৰংটো সলনি হৈছে। এতিয়া আমাৰ এইখিনি ভজা হৈ গ'ল। এতিয়া প্ৰেছাৰ কুকাৰ এটা ল'ম আৰু তাত অলপমান ৰিফাইন তেল দি ল'ম। এনেদৰে ৰিফাইন তেল দি চাৰিওফালে লৰাই ল'ম আৰু এতিয়া আমাৰ সেই পোলাওখিনি প্ৰেছাৰ কুকাৰতে দি দিম। এতিয়া যিমান পৰিমাণৰ পানী লাগে সিমানখিনি পানী দি দিম। পানী বেছি নিদিব, কাৰণ পানী বেছি দিলে এইখিনি অলপ পনীয়া পনীয়া হৈ যায়, সেয়েহে পানী অলপ কমকৈ দিলে ভাল। আৰু এতিয়া অলপমান নিমখ দি দিম। এনেদৰে নিমখটো দি চাৰিওফালে লৰাই লৈছো আৰু প্ৰেছাৰ কুকাৰত ঢাকনিটো লগাই মই গেছত বহাই দিছো আৰু 2টা চিটিৰ পিছত মই লমাই দিছো। আৰু এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। গোন্ধটো বহুত ধুনীয়া ওলাইছিল, খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে মাছ, মাংস বা পনীৰৰ সৈতেও খাব পাৰে। এদিন ট্ৰাই কৰি চাব কেনেকুৱা হৈছে বাৰু জনাব। আৰু শেষত অলপমান ঘি দি দিছো। ঘিউ দিলে এটা ধুনীয়া চেণ্ট আহে আৰু খাবলৈও ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আহিবলগীয়া নতুন ৰেচিপি পাবলৈ সুমিত্ৰা উইথ চুম্পি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।